কালি যিহেতু ক'লোঁ অহাকালিলৈ দেখাম বুলি সেইকাৰণে এতিয়া দেখাবলৈ আহিলোঁ দেই। সেইখিনি বহুতে ৰুই শেষে কৰিলে, তাৰপিছত এইফালে অকণমান আছে আৰু এইখিনি বাকী আছে। গোটেইখিনি কঠীয়া চঠীয়া পোলাই থোৱা আছে আৰু এতিয়া মই গৈ পিনি মানে ৰোৱাহে কথা আৰু মই যেতিয়া যাম তেতিয়াহে শেষ হ'ব আকৌ। আচলতে লখিমী যোৱাই নাই এতিয়ালৈকে, সেইকাৰণে মানে শেষে কৰিব পৰা নাই। ইমান দেৰি হৈ গ'ল ন, অথনিৰ পৰা লাগি আছে কিন্তু শেষেই কৰিব পৰা নাই। মাত্ৰ দুটুকুৰা ৰুইছেহে। তাৰপিছত বাকীখিনি মানে বাকী ভিডিঅ'ত দেখাই থাকিম। এতিয়া মানে অকণমান জাষ্ট আপোনালোকক ট্ৰেইলাৰ দেখালোঁ। ময়ো যে পথাৰলৈ গৈছোঁ। এইখিনি আৰু এটা কথা কৈ যাওঁ দেই, আমাৰ ঘৰৰ ওচৰ পৰিৱেশটো মানে ইমানেই ভাল লাগে নহয় মোৰ, সেইকাৰণে ক'তো ওলাই যাবলৈ মন নাযায়। মানে ক'ৰবাত যদি যাওঁ এদিন বা দুদিনহে থাকোঁ, তাৰপিছত আকৌ ঘূৰি আহোঁ লাগে। তো কালিও দেখাইছিলোঁ অকণমান, আজি আকৌ অকণমান দেখাই দিওঁ দেই। এইয়া চাওক, খুৰীহঁতে কঠীয়াখিনিও এনেকুৱাই ধুনীয়া হৈছে নহয়, কি ক'বা আৰু এইফালে আছে আমাৰ ঘৰ, তাৰপিছত এইফালে আছে আমাৰ বাৰীখন, বাগান, লগতে আছে তামোল গছ আৰু এইফালে পথাৰখন, তাৰপিছত সেইফালে আছে মই খেতি কৰা জেগাডোখৰ। তো আপোনালোকৰ কেনেকুৱা লাগে আমাৰ এই পৰিৱেশটো কমেণ্টত জনাবলৈ নাপাহৰিব।